কাউন্সিলৰ কোকৰাঝাৰ জিলাৰ সাধাৰণ সভা সেই সাধাৰণ সভাত আমি 6খন ব্লক কমিটিৰ আমি আলোচনা কৰিলোঁ। এই আলোচনাৰ মৰ্মে আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে আগন্তুক দিনত মানে গ্ৰাছ লেভেল পৰ্যন্ত কেনেকৈ ৰণকৌশল তৈয়াৰ কৰা যায় এই হিচাপে আমি গভীৰভাৱে আলোচনা কৰিলোঁ আৰু সেই আলোচনাৰ হিচাপে আমি সবেই দীৰ্ঘ প্ৰতিজ্ঞ হৈ কেনে মানে ঠিক ৰাখিলোঁ আৰু আগন্তুক দিনত এই ধৰণে কৰি কাম কৰি যাম। ধৰণৰ কমিটি গঠন হোৱা নাই। আমাৰ কোকৰাঝাৰ জিলাৰ কাউন্সিলৰ অন্তৰ্গত 6খন ব্লক কাউন্সিল প্ৰতিনিধিবৰ্গৰ লগত আমি মত বিনিময় কৰিলোঁ আৰু আমাৰ মত বিনিময়ৰ মূল বিষয়বস্তু আছিল আমাৰ জীৱন সিংহ ডিএল কোচ ডাঙৰীয়া যি নেকি 32 বছৰীয়া টেগ সেই টেগ যদি 1% ইফাল সিফাল হ'ব নোৱাৰে, লাগিলে আমি মৰিম তথাপিও যাতে 1% টেগ ইফাল হ'ব নোৱাৰে, এইটো আমি দৃঢ় প্ৰতিজ্ঞা হিচাপে লৈ কেনে আগন্তুক দিনত কাম কৰিম বুলি আমি সবাই প্ৰতিজ্ঞাবদ্ধ হ'লোঁ। আপোনালোকৰ জৰিয়তে এইখিনি ৰাইজক জনাব খোজোঁ, আমাৰ যি KLOৰ জীৱন সিং ডাঙৰীয়াৰ নেতৃত্ব আৰু KLO KN DL কোচ ডাঙৰীয়াৰ নেতৃত্বত যি সংগঠন আমাৰ আন্দোলন চলি আছিল আৰু ইতিমধ্যে চৰকাৰৰ আমন্ত্ৰণ ক্ৰমে তেওঁলোকে চৰকাৰৰ লগত আহি এক আলোচনাত জড়িত হৈছে। আমি ইহঁতক ধন্যবাদ জনাইছোঁ, ৱেলকাম জনাইছোঁ আৰু চৰকাৰকো আমি আহ্বান জনাওঁ যে খুব কম দিনৰ ভিতৰত, কম সময়ৰ ভিতৰত যাতে আমাৰ এই যি সমস্যা KLOৰ যি সমস্যা, KLOৰ যি দাবী, এই দাবীখিনি যাতে চৰকাৰে মানি লয়। আমি জানিব পাৰিছোঁ ইতিমধ্যে আমাৰ 6 দফা আলোচনা হৈছে আৰু কিছু আলোচনা বাকী আছে আৰু ইয়াৰ লগতে আমি ৰাইজকো আমি অনুৰোধ জনাওঁ, ক্ষমতাবাদী ৰাইজে কেৱল ঘৰত বহি থাকি ফলাফল মানে বিচাৰিলে নহ'ব। আমি এই মুহূৰ্তত আমি KLOক সহযোগ কৰিব লাগিব। সেইকাৰণে আমি ৰাইজক আপোনালোকৰ জৰিয়তে অনুৰোধ জনাওঁ, আহ্বান জনাওঁ যে KLOৰ আমাৰ যি শক্তিশালী নেতা জীৱন সিং ডাঙৰীয়া আৰু KLO KN DL কোচ ডাঙৰীয়াই যি 32 বছৰ সংগ্ৰাম কৰিছে আমাৰ জাতিৰ স্বাৰ্থত, কমতাপুৰৰ স্বাৰ্থত, দেশৰ স্বাৰ্থত, সেইকাৰণে যাতে ইহঁতৰ আদৰ্শ যি ত্যাগৰ বিনিময় যাতে কোনো পথে যাতে নষ্ট নহয়, আমি যাতে সেইখিনি চৰকাৰৰ পৰা আদায় কৰিব পাৰোঁ। সেইকাৰণে আমাৰ কমতাপুৰবাসী ৰাইজক কোনো এজন মানে মানুহ যাতে বাদ পৰিব নালাগে, সকলো ৰাইজে হিল দল ভাঙি আহি আমাৰ যি KSDCৰ যি উদ্দেশ্য লক্ষ্য, KLOৰ আহ্বান ক্ৰমে আমাক দায়িত্ব যি দিছিল, তেওঁলোকৰ নিৰ্দেশ মৰ্মে আমি যি কাৰ্যসূচী ল'ম, সকলো কাৰ্যসূচীত যাতে আমাৰ ৰাইজে পূৰ্ণ সহযোগ কৰি আমাৰ যি KLOৰ আলোচনা যাতে খুব ক্ষীপ্ৰতাৰভাৱে আগবাঢ়ি যায় আৰু আমি খুব কম দিনৰ ভিতৰত যাতে ফলাফল আমি লাভ কৰিবলৈ সক্ষম হওঁ। সেইকাৰণে আমি সমূহ ৰাইজকে, কমতাপুৰত থকা সমূহ ৰাইজক আমি জাতি ধৰ্ম নিৰ্বিশেষে আমাৰ লগত আহি সহযোগ কৰাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। চাওক, আমাৰ কোচ ৰাজবংশী জাতিটোৰ যেটা সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক গোটেই সমগ্ৰ অধিকাৰখিনিৰ পৰা আমি কিন্তু বঞ্চিত। সেয়ে আমাৰ 32 বছৰ আগতেই সংগ্ৰাম আৰম্ভ কৰা আমাৰ KLO প্ৰধান জীৱন সিংহ মহাশয়, KLO KN আমাৰ DL কোচ ডাঙৰীয়াই দীৰ্ঘদিনীয়া আন্দোলন কৰি আজিৰ এটা আলোচনা প্ৰক্ৰিয়াত আহিছে আৰু আমাৰ ভাৰতীয় সংবিধানখন মানিয়েই কিন্তু জীৱন সিং মহাশয় আৰু DL কোচ মহাশয় আহিছে। কিন্তু ৰাষ্ট্ৰৰ যি লেহেমীয়া কৰাৰ যিটো চক্ৰান্ত, আমাৰ যিটো মূল দাবী কমতাপুৰৰ দাবীটাক একদম দুৰ্বল কৰাৰ ষড়যন্ত্ৰ কৰা বুলি আমি অনুভৱ কৰিছোঁ। যিহেতু এই আলোচনাটা দীঘলীয়া কৰি আছে আৰু আমি কোনোপধ্যেই মানি নলওঁ দীঘলীয়া কৰা, অতি সোনকালে আমাৰ এই আলোচনাটা সফল কৰিব লাগে, আমাক কমতাপুৰ আমাক ঘূৰাই দিব লাগে আৰু আমাৰ জনজাতিক ৰাজনৈতিক অধিকাৰ আৰু সমস্ত অধিকাৰ আমাক বঞ্চিত কৰাৰ পৰিৱৰ্তে অধিকাৰ আমাক প্ৰদান কৰি আমাৰ জাতিটাক জীয়াই থকাৰ অধিকাৰ দিব লাগে। এটাই আমাৰ কামনা, এটাই আমাৰ উদ্দেশ্য। আৰু আজিৰ সভাখনত আমাৰ গ্ৰাছ ৰুটত আমি যোৱাৰ কাৰণে তৃণমূল পৰ্যায়ত আমি কাম কৰাৰ কাৰণে আমাৰ জনগোষ্ঠীৰ প্ৰতিটো সচেতন মানসী প্ৰতিজন কৰ্মীক আমি ইয়াতে আহ্বান কৰিছোঁ। আমি গ্ৰাছ ৰুটলৈ লৈ যাম আৰু আমাৰ প্ৰত্যেকজন ৰাজবংশীৰ গাঁৱত তীব্ৰ ক্ষোভ জন্মি আছে। এই সময়ত এখালি আমি অলপ মানে চেতনা আনি দিলেই এই বিস্ফোৰণ ঘটিব, এক মহাপ্ৰলয় হ'ব আৰু আমাৰ কমতাপুৰৰ অধিকাৰ আমি সাব্যস্ত কৰিব পাৰিম। এটাই আমাৰ আজিৰ মূল লক্ষ্য আৰু উদ্দেশ্য। থেংক ইউ। ইতিমধ্যে গোৱালপাৰা জিলা কাউন্সিল, আমাৰ কমিটি নহয়, আমাৰ কাউন্সিল ঘোষণা কৰা হৈছে। গোৱালপাৰা জিলা কাউন্সিল, বঙাইগাঁও জিলা কাউন্সিল, চিৰাং জিলা কাউন্সিল, কোকৰাঝাৰ জিলা কাউন্সিল আৰু ধুবুৰী জিলা কাউন্সিল
এই 5খন জিলা কাউন্সিল গঠন কৰা হৈছে। ইতিমধ্যে আমাৰ ধুবুৰী জিলাত আজি ব্লক কমিটি গঠন কৰি আছে বিলাসীপাৰাত, আৰু লগতে চিৰাং জিলাই 3খন ব্লক কাউন্সিল গঠন কৰিছে। আমাৰ বঙাইগাঁও ৰানিং হৈ আছে, কাম কৰি আছে। গোৱালপাৰাও ইতিমধ্যে ব্লক কাউন্সিল গঠন কৰিছে। মুঠতে লোৱাৰ আছাম আমাৰ সম্পূৰ্ণ হোৱাৰ দিশত অকল ভিলেজ আৰু আঞ্চলিক কাউন্সিলবিলাক গঠন কৰিব বাকী আছে। আৰু লগতে ইতিমধ্যে আপোনালোকক জনাই ভাল পাম, বিহাৰৰ পৰা আৰম্ভ কৰি বেংগলতো পূৰ্ণ গতিত আমাৰ KSDCৰ কাম চলি আছে, আৰু পূৰ্ণ সহযোগ এক মহা প্ৰলয়ন আমি আনিবলৈ সক্ষম হ'ম। আমাৰ ক্ষমতাবোৰ আমি উদ্ধাৰ কৰিব পাৰিম, এয়া আমাৰ নিশ্চিত বিশ্বাস।